বাহিৰৰ সহায় নোলোৱাকৈ মানে মাদক দ্ৰব্য বা এনেকুৱা ধৰণৰ মদ খাওঁ সেৱন নকৰাকৈ মদে এক্সেচি আনি দিব নোৱাৰে মই কৈছোঁ কি যেহেতু আপুনি আৰু বেলেগ মদৰ বাহিৰে বা এই মদে মোক কাম কৰোঁতে অকণ বুষ্টাপ কৰে হাতৰ পদাৰ্থটোৰ বাহিৰে আপুনি একো নলয় তো তেনেকৈ মানে নৰ্মেল অৱস্থাত সাধাৰণ অৱস্থাত এক্সটেচি পোৱাটো মই আকৌ ৰিপিট কৰিছোঁ এটা সাংঘাতিক কথা বহুত কম মানুহে সেই এক্সটেচিটো অনুভৱ কৰিব পাৰে আপোনাৰ মনত পৰাকৈ আছেনে যে শেষ কেতিয়া আপুনি তেনেকুৱা এক্সটেচি অনুভৱ কৰিছে এক্সটেচি মই ফিল কৰোঁ যেতিয়া মই ধুনীয়া গান এটা কৰোঁ আই ফিল এক্সটেটিক নতুন চিনেমাখনত যেতিয়া কাম কৰোঁ নতুন এটা মই ৰৈ স্ক্ৰিপ্ট লিখি আছোঁ প্ৰত্যেকটো চিন লিখোঁতে মই আই এম ফিলিং এক্সটেটিক মোক ৰাহুলে হেল্প কৰি আছে লগত ৰাজেশ ভূঞাও আছে চ' এভৰি নিউ ক্ৰিয়েশ্যন গুড ক্ৰিয়েশ্যন মানে অকল নিউ ক্ৰিয়েশ্যন বুলি ক'লে ভুল হ'ব কাৰণ প্ৰত্যেকটো গান মই একেধৰণে নবনাওঁ বা প্ৰত্যেকটো গান ইমান ধুনীয়াও নহয় কেতিয়াবা বেয়াও হয় কিছুমান গান কেতিয়াবা ফটকৈ কৰি দিবলগীয়া হয় কিবা গান এটা যিটোত মই ছেটিছফাইড নহয় কিন্তু যেতিয়া ভাল গান এটা কৰোঁ মইতো নিজে বুজি পাওঁ যে য়েছ ইটছ এ গুড ক্ৰিয়েশ্যন দুখন ধুনীয়া ধুনীয়া চিনেমা কৰিলোঁ চবে চালে ভাল পালে ইটছ এ গুড ক্ৰিয়েশ্যন চ' সেই ছেটিছফেকশ্যনটোৱে মোক এক্সটেচি দিয়ে মই বেলেগ বস্তুলৈ যোৱা নাই সেইকাৰণে আজিলৈকে অকল মদে খাওঁ মদে এক্সটেচি দিব নোৱাৰে নিদিয়ে বুষ্টাপ এটা দিয়ে বিশেষকৈ গান গাওঁতে যদি দুখৰ গান এটা গাইছোঁ মই মদ খাবলৈ কোৱা নাই দেই কাকো মদে আপোনাৰ সাময়িক অৱসাদ দূৰ কৰিব পাৰে কিন্তু এক্সটেচি কেতিয়াও মদটো আচলতে তেনেকুৱা ধৰণৰ বস্তু যে মানুহে ৰিলেক্স কৰিবলৈ খায় বা টু ৰিলিভ ষ্ট্ৰেছ এণ্ড এভৰিথিং চ' বেছিকৈ খাই দিলে গণ্ডগোল হয় কথাটো সেইটো শুনিবলৈ এখেতে একদম কমকৈ খায় মদটো ট্ৰেডিশ্যন বুলি ভাবোঁ মই আজিকালি বহুত কম খাওঁ মই আগৰ নিচিনা নহয় মাজতে মোৰ বাঢ়িছিলে সেইটো বিভিন্ন কাৰণত বাঢ়িছিলে গমেই পোৱা নাছিলোঁ চ' হেল্ডি ড্ৰিংকিং দেটছ গুড কিমান হেল্ডি ড্ৰিংকিং বুলি বস্তু এটা আছে কিমান হেল্ডি মই বৰগোহাঁই ছাৰে লিখি থৈ গৈছে 2.5 পেগ সেই 2.5 পেগত একোৱেই নহয় 2.5 বটল 2.5 পেগ কিছুমান মানুহে খায় কিন্তু মই বহুত মানুহক দেখিছোঁ যে 2টা পেগেই খাব ডিনাৰ কৰিব শুব ধুনীয়াকৈ দেট ইজ গুড মোৰ দেউতাকো দেখিছোঁ আগতে দেউতাই এসময়ত খাইছিলে তাৰপিছত পিছলৈ সেই তেনেকুৱা হ'ল 2টা পেগ খায় এতিয়াতো একেবাৰে নাখায় আপোনাৰ কিমান 2.5 বটল হেই নহয় 2.5 বটল খালে পাগল নেকি মৰি থাকিম মই মাজতে বাঢ়িছিলে মাজতে ডেইলি 1 বটল হৈছিলে বাট এতিয়া কাট ডাউন আৰু 1/2 বটল আৰু 5 পেগ 4 পেগ 3 পেগ 4 পেগ ঠিক আছে 4 পেগলৈ বঢ়িয়া কোনো প্ৰব্লেম আৰু মদৰ মানে কি মদটো ট্ৰেডিশ্যন নিচিনা বস্তুটো মই ট্ৰেডিশ্যন বুলি ভাবোঁ কাৰণ আমাৰ জাতি জনগোষ্ঠী যিমান আছে চবৰে ট্ৰেডিশ্যনেল ড্ৰিংক কিছুমান জাতি আছেতো বাচ্ছা জন্ম হ'লে প্ৰথমতে মদৰ টোপল এটা দিয়ে মুখত মদ মানে যিটো ঘৰুৱা বনায় যিটো আমাৰ ৰাইচ বিয়েৰ আৰু এতিয়া ৰাইচ বিয়েৰ এতিয়া আমাৰ যোৰহাটৰ এজনে ধুনীয়াকৈ উলিয়াইছে বটলিং কৰি আকাশ গগৈ বুলি সি বাহুবলী কণী উলিয়াইছে আৰু সাজৰ বৰ ধুনীয়া বটলিং সেইটো যদি ধুনীয়াকৈ আমি প্ৰমোট কৰিব পাৰোঁ সেইটো বস্তু আমাৰ এটা বিজনেছ লাইনত এটা মাইলষ্ট'ন হিচাপে থাকি যাব